ঢোকলা ৰেচিপি ৰেডি হৈয়ে গ'ল। এতিয়া মই কেকৰ নিচিনাকৈ পিচ পিচকৈ কাটি ল'ম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ঢোকলা ৰেচিপি লৈ আহিছোঁ। তাৰে কাৰণে মই 1 কাপ বেচন, অকণমান হালধি আৰু 1 চামুচ চেনি, আধা চামুচ নিমখ, ইনো 1 পেকেট আৰু নেমু অকণমান লৈ লৈছোঁ। এতিয়া মই বেচনখিনি খুব ধুনীয়াকৈ মিহলাই ল'ম। যাতে গুটি গুটি হৈ নাথাকে, তেনেদৰে খুব লাহে লাহে অলপ অলপকৈ পানী দি কিনে মই মিহলাই ল'ম। আৰু এতিয়া ইয়াত নেমুখিনি চেপি দিছোঁ। নেমুৰ ৰস প্ৰায় 1 চামুচমান হ'ব। আৰু এইখিনি মই 20 মিনিটৰ কাৰণে এনেদৰে ঢাকি থ'ম। আৰু এয়া মই 20 মিনিট পিছত আৰু অকণমান লাৰি দিছোঁ। বেটাৰটো খুব পনীয়াও হ'ব নালাগে আৰু গোটাও হ'ব নালাগে, মিডিয়ামত ৰাখিব লাগে। আৰু ৰিফাইন দিছোঁ ইয়াতে 2 চামুচ। আৰু ৰিফাইনখিনি মই আগতে দিব লাগিছিল, কিন্তু মই পাহৰি গৈছিলোঁ, সেইকাৰণে এতিয়া দি দিলোঁ। আৰু এতিয়া ইয়াত ইনো 1 পেকেট দিছোঁ। আৰু ইনোখিনি দিয়াৰ লগে লগে বেটাৰখিনি একেবাৰে ফুলি আহিছে। আৰু লগে লগে মই এইখিনি বহাই দিম। আৰু অকণমান পানী দিলোঁ, কিয় জানেনে? বেছি ডাঠ যেন পালোঁ ইনোখিনি দিয়াৰ পিছতে, সেইকাৰণে আৰু অকণমান পানী দিছোঁ। আৰু একেবাৰে পাৰফেক্ট হৈছে বেটাৰখিনি। এতিয়া এনেকুৱা এটা টিফিন লৈছোঁ আৰু ইয়াত অকণমান ৰিফাইন মচি দিম। এতিয়া ঢোকলাৰ বেটাৰখিনি মই ইয়াতে ঢালি দিছোঁ। আৰু এইফালে গেছত পানী মই গৰম হ'বলৈ দিছিলোঁ আৰু এনেকুৱা ষ্টিক এডালত এই টিফিনটো বহাই দিছোঁ আৰু এখন কাঁহীৰে ঢাকি দিছোঁ, যাতে ভাপটো ওলাই নাহে। আৰু প্ৰায় আধা ঘণ্টামান পিছত মই ঢোকলাখিনি চাম। আৰু এতিয়া ইফালে ৰিফাইন দিছোঁ, অকণমান ইয়াত ক'লা সৰিয়হ, কেঁচা জলকীয়া আৰু নৰসিংহৰ পাত কেইটামান দি দিলোঁ। এতিয়া ইয়াত অকণমান নিমখ আৰু 1 চামুচ চেনি পুনৰ দিছোঁ।
আৰু নৰসিংহৰ পাতখিনি বেছি নাভাজিলেও হ'ব। আৰু ইয়াত মই এতিয়া 1 কাপতকৈ অকণমান বেছি পানী দিছোঁ, 1.5 কাপমান পানী দি দিছোঁ। নৰসিংহৰ পাতকেইটা একেবাৰে বেছিকৈ ভাজিব নালাগে, আধা ভজা হ'লেই হয়। আৰু এইফালে মোৰ ঢোকলাটো চাইছোঁ হৈছেনে নাই, হৈছে ইতিমধ্যে। এইফালে মোৰ এইখিনিও হৈ গৈছে আৰু শেষত মই নেমুখিনি চেপি দিছোঁ। আৰু এয়া মোৰ ঢোকলা ৰেডি। আৰু কেনেকুৱা হৈছে আপোনালোকে প্লিজ কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। আৰু যিবিলাকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া ইয়াত মই এইখিনি ঢালি দিছোঁ। আৰু খুব ধুনীয়া হৈছে, একেবাৰে স্পঞ্জি হৈছে। আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'লৈ আকৌ আহিম।